Hello everyone, মই পঞ্চুপ্ৰমে আপোনালোক সকলোকে সেৱা জনাইছো আৰু মোৰ চেনেললৈ স্বাগতম জনাইছো। আগুনৰ প্ৰীতি ভৰা এই সন্ধ্যাত শ্ৰদ্ধা লোকেন্দ্ৰ দত্ত বৰ্তাৰ ঘৰত আজি নখোৱা পাতিছে। আজি মই তালৈকে যাবলৈ ওলাইছো আৰু তাত নখোৱা সকলোখিনি আপোনালোকক দেখুৱাম। মানে কি জানে নাই, নখোৱাটো এক আমাৰ অসমীয়া সমাজৰ এক পৰম্পৰা। আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰে ধান খেতি আছে। আঘোণ মাহত সকলোৱে নিজৰ ঘৰলৈ সোণগুটি চপাই আনে। প্ৰথমে সকলো ৰাইজ মিলিত হৈ আমাৰ নামঘৰত নমা চাউল দিয়ে। তাৰ পাছত সকলোৰে ঘৰে ঘৰে নখোৱা আৰম্ভ কৰে। যিয়ে যাকে পাৰে তাকে মাতি নখোৱায়। আজি বৰ্তাহঁতৰ ঘৰত নখোৱা ডাঙৰকৈ পাতিছে। আজি মই তালৈকে যাবলৈ ওলাইছো আৰু তাত নখোৱা সকলোখিনি আপোনালোকক দেখুৱাম। আহকচোন আমি তাৰ মাজলৈ সোমাই যাওঁ। আজি আমাৰ এয়া বৰমাহঁতে পাচলি কুটি আছে। আহকচোন তেওঁলোকৰ পৰা জানো আমি কি পাচলি কুটিছে। কি পাচলি কুটিছে? বেঙেনা। আদা। আৰু তুমি? মই নহৰু, ফুলকবি, বন্ধাকবি, বেঙেনা, ধেৰ কাটিছে ন? মূলা। আচ্ছা, আজি খানা মানে বেলেগ হ'ব। খানা পুৰা দাম। এয়া নখোৱা প্ৰাৰম্ভিক প্ৰস্তুতি চলি আছে আৰু এতিয়া আহকচোন আমি ৰান্ধনীশাললৈ আগবাঢ়ো। এতিয়া ইতিমধ্যে দুটা চৌকা জ্বলি আছে আৰু তাত পানী গৰম কৰি আছে। এই দুজনে আমাৰ নখোৱাৰ আজি বনাব আৰু এইজন আমাৰ প্ৰণৱ দা, এয়া কৌস্তৱ দা। এই দুজনে আজি আমাৰ নখাজ বনাই সকলোকে আপ্যায়িত কৰিব। এয়া এইসকল ইয়াত বহি আছে। এওঁলোকে আকৌ কেমেৰা দেখি পলাইছে। এয়া আজি এখেতসকল গোট খাই ঘৰুৱা আলোচনাত মিলিত হৈছে। এয়া প্ৰণৱ দাই, কৌস্তৱ দাই খুব হেতা ঘূৰাইছে আৰু। ফ্ৰেণ্ড, এওঁলোকে কিন্তু বৰ সুন্দৰ বনাই দেই। প্ৰণৱ দা, আজি ন বুলি কি বনাইছা? এইটো চব্জি বনি আছে, দাইল বনিলে, এতিয়া মাছৰ জোল বনিব, জ্বলা ভাজি বনি আছে। দেই অসমীয়া ন। কৌস্তৱ দা, হেতা ঘূৰাই আছা? কি হ'ল, লাজ কৰিছা নেকি? ফ্ৰেণ্ডছ, আমাৰ কৌস্তৱ দা এজন ভাল ভাৱৰীয়া আকৌ দেই। একুৰা জুইক সকলোৱে আশ্ৰয় কৰি বহি আছে। এয়াই হৈছে নখোৱাৰ সুকীয়া আমেজ। সকলোৱে হাঁহি ফূৰ্তি আনন্দৰ মাজত সময় পাৰ কৰিছে। আঘোণৰ এটা সেমেকা ৰাতি, মুকলি আকাশৰ তলত এখন প্ৰকাণ্ড চোতালৰ মাজত মাটিত লেপেটা কাঢ়ি বহি এয়া সকলোৱে একেলগে ন খাবলৈ আৰম্ভ কৰি দিছে। সকলোকে কৈছো আনন্দ মনেৰে খাওক দেই। ফ্ৰেণ্ডছ, এয়াই আমাৰ পৰম্পৰা। এয়া ককাহঁতে ন খাই আছে। ন খাই ভাল পাইছানে? হা? ভাল হৈছে বুলি ক'বলৈও লাজ। ন খাই ভাল পাইছানে? পাইছে। ভাল পাইছেনে খাই? ভাল হৈছে। মাছ ভাল পাইছেনে? এয়া আমাৰ পল দাদাৰ মামাক। আগত থাকিছে জোনমন দা, জোনটিত দা, চুমু খুৰী, মুনু খুৰী আৰু মাজনী খুৰীহঁতে এয়া সকলোকে আপ্যায়িত কৰি আছে। আপুনি আজি আমাৰ যোৰহাটৰ পৰা ইয়ালৈ ন খাবলৈ আহিছে, হয়নে? কেনেকুৱা পাইছে ন খাই? ভাল পাইছে, বহুত ভাল পাইছে। আপুনি পাইছে আৰু এটা মজানে? তোমাৰ নামটো কি?
মোৰ নাম শ্ৰীমতী পঞ্চুৰাম দত্ত। মই 1 মই সৰ্বোদয় বিদ্যাপীঠ শিক্ষাবোধ। সেই টাৱাৰটো যে আছে টাৱাৰটো ঘাঁহবোৰ মানে এইফালে খালো। ভাল লাগিছে। আপোনাৰ? মোৰো ভাল লাগিছে। কেনেকুৱা? ভালে লাগিছে ন? একদম ধুনীয়া লাগিছে। খোৱা আকৌ। আপুনি পাইছে? ভাল পাইছে। চালাটো একদম পুৰা ভাল লাগিছে। ভাল হৈছে নে? আপুনি দাইল ভাল পাইছে? চব ভাল পাইছে? খাইছে? বঢ়িয়া। খাইছে? খাইছে। আপুনি ভাল পাইছেনে? ভাল পোৱা নাই দেই। কেলে? বেয়া পাইছে মানে বুজি পালে আপুনি ভাল পাইছে। ধুনীয়া। বাবু দা কেনেকুৱা পাইছা? দলি খাইছানে? তুমি কেনেকুৱা পাইছা? গুৰু দা মজা নে? অ'কে। আমাৰ পোৱালি বাইনকেইজনে একদম একেলগে খাই আছে দেই। খোৱা পুৰা খোৱা। পল দাদা কেনেকুৱা হৈছে? এয়া দেৱজিৎ দা উৰভে বিষ্ণু মানে সুন্দৰ বিষ্ণু ভাও দিয়ে। দেৱজিৎ দা ভাল হৈছেনে? এয়া দৈত্যৰাজ টাটুত দা মানে তামাম দৈত্য ভাও দিয়ে দেই। প্ৰৱেশততো এওঁ সমান নায়েই। টাটুত দা কেনেকুৱা পাইছা? বাবু দা চেংদাৰ খাওঁতেও শুন। অৰূপ দা খোৱা দেই। কেনেকুৱা হৈছে? পাপুত দা খাওঁতে নেচোৱাই নেকি? সকলোৱে হাঁহি ফূৰ্তি আনন্দৰ মাজেৰে আজিৰ সন্ধিয়াটো পাৰ কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মনত আছে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ দেই। শুভৰাত্ৰি।